Hello guys, to welcome my YouTube channel. আপোনালোক স্বাগতম জনালো আজি মই অন্য এটা ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে ট্ৰাইব জুনিয়ৰ ব্লগ আৰু এতিয়া গৈ আছো এতিয়া পথাৰত চাহ দিবলৈ গৈ আছো আৰু তাৰমানে দেউতাহঁত পথাৰত কাম কৰি আছে আৰু মোৰ তাৰমানে অসুস্থ হৈ আছো কাৰণে মই ভিডিঅ' দেৰি হৈ গ'ল যোৱাকালি মিনি ব্লগটো দি দিলোঁ আৰু এতিয়া সেইটো কাৰণে মই আজি দীঘল ব্লগটো লৈ আহিছোঁ তাৰমানে আজি তাৰমানে মই পালচাৰখন লৈ আহিছোঁ হিমালয়খন লৈ আহা হিমালয়খন তাৰমানে সদায় চলাই আছোঁ সেইটো কাৰণে আজি মই এখন লৈ আহিছোঁ পালচাৰখন আৰু ইয়াত দেখিছে আপোনালোকে চাল ইয়াত আছে বৰ্তমান আপোনাৰ ৰাতিপুৱা পৰিৱেশটো একদম বহুত ধুনীয়া মনোমোহা আৰু এই অলপ দেৰিকৈ তাৰমানে ৰ'দ আহিব আৰু ইয়াত দেখিছে বৰষুণৰ কাৰণে বোকা হৈ গৈছে পৰিৱেশটো আৰু এইফালে দেখিছে শ্মশান এখন আছে ইয়াতে আমি তাৰমানে খেতি কৰোঁ যিটো আমি বছৰিকীয়া খেতি কৰোঁ ইয়াতে আমি খেতি কৰিলেহে আমি যিটো খাব পাৰোঁ আৰু এইটো আৰু আপোনালোকে খেতি কৰিছে নাই কমেণ্ট কৰি দিব আৰু মোৰ ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই সেইটো কমেণ্ট কৰি দিব। হেল্ল' গাইছ, ইয়াত দেখিছে এখন হৈছে আমাৰ পথাৰখন আৰু পথাৰখনত মই তাৰমানে চাহ দিব আহিছিলোঁ আৰু মোৰ গাৰ বিষৰ কাৰণে মই কাম কৰা নাই আৰু ইয়াত তাৰমানে ৰোৱা পুতি পেলাই আমাৰ বিভিন্ন ধৰণৰ তাৰমানে খেতি উৎপাদন কৰিম আৰু এই চব চাইডে মানে এতিয়া তাৰমানে পুৱা ৰোৱা লগাব আৰু ইয়াত ধুনীয়াকৈ তাৰমানে এয়া জপনাত ৰেডি কৰি থৈ দিছে তাৰমানে এইফালে হাল বোৱাই দিলে আৰু এইফালে দেখিছে খেতি কৰিয়ে আছে আৰু আমাৰ এইফালে আকৌ পাছফালে ধুনীয়া এটা টাৱাৰ আছে কিন্তু টাৱাৰটো ওচৰত থাকিলে নহ'ব কিন্তু নেটৱৰ্কটো তাৰমানে হ'লেও বহুত বেয়া আহে জিঅ' হওক এয়াৰটেল পালেও কিন্তু জিঅ'টো বহুত অলপ তাৰমানে প্ৰব্লেম দি থাকে আৰু ওচৰতে তাৰমানে এখন আছে আমাৰ মানে শ্মশান আৰু এইখন হৈছে আমাৰ পথাৰখন আৰু এইখিনিও আমাৰ মাটি আৰু অলপ দূৰত আছে আমাৰ মাটি আৰু অলপ আছে তাতো তাৰমানে খেতি কৰিম আপোনালোকক যাওঁতে মই দেখুৱাই দিম এইটো হৈছে তাৰমানে পথাৰ ৰাস্তা এইটো ৰাস্তা তাৰমানে আগতে নাছিলে আৰু এই ৰাস্তাটো তাৰমানে মাটি তাৰমানে এইফালে পৰা অহা তাৰমানে ৰাস্তা এটা বনাবৰ কাৰণে এই মাটিৰ ওপৰতে তাৰমানে ৰাস্তা এটা বনাই দিলে আৰু ৰাস্তাটো তাৰমানে এনেকৈ চিধা গৈ পেলাই এনেকৈ বেকা বেকি হৈ পেলাই কাপাবৰি ওলাই গৈ আৰু এতিয়া কাপাবৰি তাৰমানে এইটো যদি ভৱিষ্যতে কাৰণে হয়তো ব্লক ৰাস্তা কৰিব বা কিবা ৰাস্তা কৰিব আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰত আজি বহুতখিনি কাম আছে তাৰমানে সৰু কাম কেইটামান কৰিব লাগিব আৰু তাতে আজি ঈদৰ উপলক্ষে খেলো আছে পথাৰ ৰাস্তাটো মাজে আহি আছোঁ কিন্তু ৰাস্তাটো বহুত বোকা আৰু টানিব নোৱাৰা হৈ গৈছোঁ তাৰমানে এইখন মোৰ আগৰ লেডিজ চাইকেলখন লৈ আহিছোঁ তাতে মই যিখন নতুনকৈ লৈছোঁ হিমালয়নখন আৰু হিমালয়নখন তাৰমানে ইয়ালৈ লৈ নাহোঁ আৰু এনেই বোকা হৈ থাকিলে আকৌ বহুত বা গুচি থাকিব লাগিব আৰু বৰ্তমান মই যিখিনি খেতি কৰা কৈছিলোঁ তাৰমানে কঠীয়া পেলাইছিলোঁ এইখিনি আপোনালোকে দেখিছে আমি ইয়াত তাৰমানে খেতি কঠীয়া কেইদিনমান আগত পেলাই শুইছিলোঁ এতিয়া তাৰমানে গজিলে আৰু ইয়াত দেখিছে আৰু ইয়াত বেছি দিন নাই আৰু 2 মাহ বা 1 মাহ পাছত তাৰমানে ইয়াত বানপানী হৈ যাব আৰু ফুল পানী হৈ যাব কিন্তু ৰাস্তাটো ওপৰি নাযায় আৰু ইয়াত দেখিছে কঠীয়া এইটো গাঁৱৰ পৰিৱেশত আহিছোঁ গাঁৱৰ পৰিৱেশত এতিয়া তাৰমানে আৰু এটা বেলেগ পৰিৱেশলৈ যাম